अब चाहे जिंदगी ऐसी जी अब चाहे जिंदगी है তো হাই গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল আর একদম ভিডিওটো ধামাকা ভিডিওটো স্কিপ তাৰ হ'লে চাই বহুত দিনৰ মূৰত আপোনালোকক লগ পাই খুবেই বেছি ভাল লাগিছে মানে কেমেৰালত মানে কথা বহুত দিন পাতাই নাই বিজি থকা যায় বা আমি এখন নতুন শৰ্ট ফিল্ম এখন কৰিম তাৰ কাৰণে বিজি আছোঁ বা পৰীক্ষা থাকে মই মানে এটা ভিডিঅ'ত কৈছিলোঁ মানে পৰীক্ষা থাকে এমাহত বহুতটা পৰীক্ষা থকা যায় আৰু মানে টাইটেল নাম লিখি নিশ্চয় কমে বেছি হয় কি চাবলৈ যাই আছোঁ চাবলৈ গৈছোঁ আপোনালোকে নিশ্চয় জানে ৰাজনীতি পাৰ্ট 1 একদম জুবিন দাৰ এখন ভাল চিনেমা আছে আল্টিমেট চিনেমা আৰু আপোনালোকে যদি চোৱা নাই চাব ৰাজনীতি পাৰ্ট 1 বহুত ধামাকা হৈছে 2D অসমীয়া চিনেমা বহুত ভাল হৈছে আপোনালোকে চোৱা নাই যদি চাব বহুতৰ মুখতে শুনিছোঁ ভাল বুলি কিছু মানে এটা সেই পজিটিভ থাকিলে নিগেটিভ থাকিব ভগৱান থাকিলে তেনেকৈ ফুট থাকিব পাৰে তো জুবিন দাৰ চিনেমা চাবলৈ যাইছোঁ একদম ধামাকা ভিডিঅ'টো স্কিপ নালাগে হ'লে চাই থাকিব আৰু ৰাতি হৈছে এঠাইত গৈছিলোঁ আহিলোঁ মানে কাপোৰ সলোৱা নাই ডাইৰেক্ট ব্লগটো শ্বুট কৰি লৈছোঁ কালি যাইছোঁ একদম বঢ়িয়াকৈ ৰঙিয়াত কিয় কাৰণে যাইছোঁ আপোনালোকেতো জানেই ফিল্ম ৰাজনীতি তো একদম ভিডিঅ'টো স্কিপ নালাগে চাই থাকিব আৰু এয়া সেইটো এটা টিকট চাব পাৰে গাইছ সেইটো এটা টিকট কাৰণে তো একদম ধামাকা হ'ব তো এতিয়া কাইলৈ ৰাতিপুৱা উঠি লগ পাই আছোঁ তো বহুত দিন ভ্লগ চগ দিয়া নাই তো আপোনালোকে বেয়া নাপাব আৰু মানে যিটো মই মানে এডজাষ্ট হোৱা নাই কেমেৰাৰ লগত মানে কি ক'ম তো কাইলৈ লগ পাইছোঁ The next day. তো গাইছ বঢ়িয়াকৈ আমি আহিলোঁ একদম ৰাজনীতি চাবলৈ আৰু বহুত দেৰি হৈ গৈছে আমি এনে 2টাৰ পৰা শ্ব'টো আৰম্ভ হ'ব ফিল্মখন আমি এতিয়া 1:30 বাজিলে আৰু আমাৰ পৰাতো দূৰ হৈ বহুত তো সেইটো কাৰণে এতিয়া ফটাফট যাব লাগে গাইছ যাত্ৰা হেপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি অনুমান যাত্ৰা জেনাকিয়াকি জানে মনে কৰা অভিমান তো পালোঁহে আগত মানে চিনেমা হলটো চাই থাকক ফাইনেলি পাই গ'লোঁ আমি তো গাইছ মানুহ চানুহ নাই আমি কেইজনমান আছোঁ 10 বা 20 জনমান আছোঁ মানুহ চানুহ বঢ়িয়াকৈ নাই এতিয়া আৰম্ভ হৈছে একদম তো মানে ভাল চিনেমা ক'ত চাব আমাৰ অসমীয়া চিনেমা ক'ত চাব এতিয়া ধৰক আৰু এখন চিনেমা আহিছে নতুন হিন্দী সেইবোৰো চাব লাগে কিন্তু আমাৰ অসমীয়া চিনেমাৰ জগতখন আগুৱাই লৈ যাব লাগে আৰু মোৰ মতে তো আৰম্ভ হৈ গ'ল গাইছ চাওক আমি জাৰ্নেলিষ্ট কিন্তু আমাৰ দৰে সাংবাদিক গ্ৰুপটো আপোনালোকে বিশ্বাসত ল'বলৈ জানেই পায় মোৰ এনেকুৱা লাগে যেন আৰম্ভণিৰ পৰা গণতন্ত্ৰৰ চতুৰ্থ ঠিকেই কৈছে তো গাইছ চিনেমা চাই বহুত বেছি ভাল লাগিছে তো আপোনালোকৰ যদি চোৱা নাই চাব ৰাজনীতি একদম ফালি দিছে 2টা ইণ্টাৰভেল দিছে আৰু আছে একদম মজাকৈ আৰু বঢ়িয়াকৈ চাই আছোঁ ধামাকা হৈছে আপোনালোকেও চাব আহিব তো গাইছ ইণ্টাৰভেলৰ পিছত আৰু ষ্টাৰ্ট হৈ গ'ল ফিল্ম প্ৰিন্সিপালৰ কথাটো মনত আছে আমাৰ পিতৃসমূহ বেমাৰী মানুহজনৰ অক্সিজেন মাস্কখন কোনে খুলিছিল তই নহয় জানো চব ফটাই মানুহজন মৰি গৈছিল আৰু বিনা দোষত পুলিচে মোক জেললৈ নিছিল
180 দিন ৰঙা ঘৰত থাকি বহুত কথা শিকিলো প্ৰতিটো মুহূৰ্তত এয়া সময়ৰ খেল গেম অফ টাইম বুকুতে বাজি থকা জীৱন ৰুদনে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান এনেকৈ হৈ গ'ল ফিল্ম বহুত ভাল লাগিল আৰু মস্ত ঠাণ্ডা সংকলন চাব লাগে ঘৰত তো গাইছ এতিয়া আমি পেচাব কৰিব আহিছোঁ লগতে এটা কথা যিখন ৰাজনীতি আছে ন একদম ভালে দিছে আল্টিমেট দিছে আৰু ভাল অভিনয় কৰিছে আৰু চাই বহুত বেছি ভাল লাগিছে একদম তো আপোনালোকৰ চাই যদি চাব আহিব এইখিনিয়ে আৰু এতিয়া যাব লাগিব অলপ A few moments later. গাইছ কি ক'ম আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম একদম বহুত ভাল লাগিছে চিনেমাখন চাই আপোনালোকক যদি চোৱা নাই চাব তো অসমীয়া চিনেমা চাব লাগে আৰু মানে আপোনালোকতো দেখিছে চিনেমা হলত মানুহে নাই আমি কেইজন মানুহ আছোঁ খুব বেছি ধৰক আপোনাৰ 10জন ধৰক পিছৰ বাকে আছে 10জন মানে কি মানে মই যদি ক'ব জানো ভাল চিনেমা আৰু নাচায় আজি মানে বুজি পালোঁ এখন বহুত ভাল লাগিছে আৰু বহুতে মানে বহুতৰ চিনেমাখন টিকট কটাৰ পিছত মানে বহুতে কৈছে কি এখন চিনেমা ভাল হোৱা নাই বা কিবা কৈছে আৰু তো চোৱাৰ পিছত গম পালোঁ যে আল্টিমেট হৈছে এডিটিং লাইটিং একশ্যন কি ক'ম আপোনালোকে চাই নিজে গম পাব তো অলপমান ক্লিপ আপোনালোকক দেখিছোঁ গোটাইখিনিতো ক্লিপ কেপচাৰ কৰিব নোৱাৰিম প্ৰব্লেম হয় যিহেতু তো আপোনালোকে বেয়া নাপাব ভিডিঅ'টো এইখিনি টেন কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব টেল এটা পাই নেক্সট ভিডিঅ'টো পোৱা লৈ বাই বাই নক যাত্ৰা হেঁপাহিছিলে সাগৰ সমান যাত্ৰা